বাতিলৰ দাবীত নলবাৰীত বীৰ লাচিত সেনা অসমৰ উত্তাল প্ৰতিবাদ। নলবাৰী জিলা পুথিভঁৰালৰ পৰা বাহিৰ কৰে প্ৰতিবাদী সমদল। কা আইন সম্পূৰ্ণ বাতিলৰ দাবীত বীৰ লাচিত সেনা অসমৰ নলবাৰী জিলা সমিতিৰ সদস্যসকলে নলবাৰীৰ ৰাইজৰ সহযোগত নলবাৰী চহৰৰ মাজেৰে আহি প্ৰতিবাদী সমদলটো নলবাৰী আয়ুক্তৰ কাৰ্যালয়লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে। কা বাতিলৰ দাবীত আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ। কা আমি নামানো, কা আমি গ্ৰহণ নকৰোঁ ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে নলবাৰী। এই ধৰ্ণা কাৰ্যসূচীৰ মূল বিষয়টো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যি হেমাহি, সেই কেন্দ্ৰীয় চৰকাৰৰ হেমাহি বুলি কোৱাৰ লগে লগে 2019 চনৰ যি নাগৰিকত্ব সংশোধনী আইন, এই নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই। বৰঞ্চ সম্পূৰ্ণৰূপে ধিক্কাৰ দিছোঁ আমি কেন্দ্ৰীয় চৰকাৰক যে 2019 চনৰ সংশোধনী আইনখন বাতিল কৰিব লাগে, তাক ষড়যন্ত্ৰ কৰাৰ কাৰণে বৰঞ্চ 10 বছৰলৈকে পিছুৱাই দিয়া হৈছে। এই যি 10 বছৰলৈকে পিছুৱাই দিয়া যি ষড়যন্ত্ৰ কেন্দ্ৰীয় চৰকাৰৰ, সেই ক্ষেত্ৰত আমি ধৰ্ণা কাৰ্যসূচীৰ অতি বিক্ষোভেৰে আমি প্ৰতিবাদ কৰিব ওলাইছোঁ। আজি আমি নলবাৰী জিলা উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে আমি এক দাবী জনাব বিচাৰিছোঁ যে আপোনালোকৰ যি ৰাজনৈতিক যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ সমগ্ৰ অসম তথা নলবাৰী জিলাত আমি কৰিবলৈ নিদিওঁ। ইয়াক আমি প্ৰতিহত কৰিবৰ কাৰণে আমি বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতি, নলবৰীয়া ৰাইজৰ সহযোগত আমি অত্যন্তভাৱে প্ৰতিৰোধ কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। কাৰণ কিয় আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰ পৰিচয়, অসমৰ বায়ু, পানী, মাটি, জলবায়ু, সেই ক্ষেত্ৰত আমাৰ যাতে নতুন প্ৰজন্ম যাতে কষ্ট পাবলগীয়া নহয়, নতুন প্ৰজন্ম যাতে অসুবিধা পাবলগীয়া নহয়। কাৰণ আমাৰ অধিকাৰ, আমাৰ দপদপনি, আমাৰ খিলঞ্জীৰ অধিকাৰ, আমাৰ মাটি, আমাৰ ভেটি, এই ক্ষেত্ৰত আমি কোনো পৰ্যায় আমি আমাৰ যি খিলঞ্জীৰ অধিকাৰ, তাৰ পৰা আমি আঁতৰি যাবলৈ আমি কোনো পৰ্যায় আমি নিবিচাৰোঁ আৰু কাকো আঁতৰি যাব নিদিওঁ। তাৰ কাৰণে বীৰ লাচিত সেনা অসম জাগ্ৰত প্ৰহৰী সদায় প্ৰস্তুত হ'ব।